নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? শেহতীয়াকৈ হ'লেও সকলোলৈকে মোৰ ফালৰ পৰা গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। যিহেতু আমাৰ ইয়াতো প্ৰতি বছৰে গণেশ চতুৰ্থী পতা হয়, সেয়েহে কলেজৰ পৰা আহি মা, মই আৰু মামী গোটেইখিনি আমি আমাৰ মণ্ডপলৈ বুলি আহিলোঁ। বৰ বেছি বিশেষ ডাঙৰকৈ পতা নহয়, তথাপিতো ইয়াতে প্ৰতি বছৰে নিয়মভাগ কৰা হয় আৰু মানুহো যথেষ্ট সংখ্যক হয়। আৰু আজি নিশালৈ এটি নামতি দলো ব্ৰহ্মপুৰৰ পৰা ইয়াত আমন্ত্ৰণ জনাই আনিছে। তাৰপিছত আমি সকলোৱে গৈ ধুনীয়াকৈ বন্তি জ্বলালোঁ আৰু গণেশ বাবালৈ বুলি যি লাডু আনিছিলোঁ সেয়াও পূজাৰীক দি আগবঢ়াই দিলোঁ। লগতে ধুনীয়াকৈ ফুট ল'লোঁ আৰু পূজাৰে দিয়া প্ৰসাদ খাই এয়া নাজানো মই কি কৰি আছিলোঁ। তাৰপিছত যিহেতু তাত খিচিৰিৰ ব্যৱস্থা কৰা হৈছিলে, গতিকে তাতে খিচিৰিও খাই ল'লোঁ। এয়া অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। খুব ধুনীয়া, আচলতে বতাহ মাৰিও আছিলে আৰু পথাৰৰ কাষতে যিহেতু, গতিকে ইমান গৰমত আছিলোঁ যদিও ইমান এটা অনুভৱ হোৱা নাছিলে। আৰু এনেও ধৰ্মীয় স্থানত গৈ মই খুব বেছিয়ে ভাল পাওঁ, সেয়েহে হয়তো অকণ বেছিয়ে ভাল লাগে এইবোৰ পৰিৱেশ মোৰ। তাৰপিছত এয়া লাহে লাহে মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছে, যিহেতু নামতি দলো আমাৰ আহি পালেহি ব্ৰহ্মপুৰৰ পৰা। শেষত মই আপোনালোকক অকণমান ক্লিপ লগাই দিছোঁ তেওঁলোকৰ নামৰ। যদিও বা মোৰ মন আছিল গোটেই নাম চাই আহিবলৈ, কিন্তু মাৰ উৎপাতত মানে মই আহিবলগীয়া হ'ল। আৰু ভিডিঅ' তেনেকৈ ইমানখিনি কৰা নহ'ল, কাৰণ মোৰ স্পেচৰ খুব বেছি প্ৰব্লেম চলি থাকে। সেয়েহে যিখিনি আছে মই আপোনালোকক দেখাইছোঁ, চাব দেই। তাৰপিছত নাম চাই মেলি আহি এয়া ঘৰ পালোহি আৰু অলপমান লিখাৰ কাম আছিল, লিখি মেলি ল'লোঁ। আজিলৈ এৰিছোঁ দেই।